हेलो स्टूडेंट वेलकम टू मिक्स स्टाडी मैं तुम्हारे कि त्रिगोनोमेट्री पढ़ाई आसो न आज कि भाई मैं उपवास कल एग्जाम सब मैं एग्जाम आसे कैसे सो कि मानने चुना तुम्हारे जी क्लास 10 मेथ्सर हाँ चैप्टर नम्बर 6 मैं त्रिभुज आसे त्रिभुजर उपपाद्य 6.12 एबार अकमान टाइपर क्वेश्चन নহয় জানো सो मैं कि भाई आज तुम्हारे 6.1 उपपाद्य जी आसे बुझाई दी भाई हाँ तो जोने जोने भिडिओ नतुन के चाई आसा आज सबसक्राइब कर दिबा तार सकलोए लाइक शेयर कमेन्ट कर दिया न तेज मोको मजा लगे मैं ভাল ভাল भिडिओ तुम्हारे आनी थकिब पारिम है ना এতিয়া चुआ इतना क्वेश्चन कि दिसे उपपाद्यটো और भिडिओ एंडिंग लैके चाबा तेतेहे किबा एटा बुझी पाबा और चुआ जदि एंडिंग लैके चुआ न माने एने एटा बस्तु नाथाके जत नेকি तुमलोके बुझी नपा माने इमाने सिम्पल बुझाई दिम पूरा चाबा कि मजा लगे तुम्हारे ना कोनो रूल आछे ना किबा आछे सिम्पल फान्डत बुझाई दिसो भालके चाबा भालके बुझी लोवा न এতিয়া स्किप नकरिबा किन्तु हाँ एंडिंग लैके चाबा तेतेहे बुझी पाबा देই এতিয়া सो क्वेश्चन तो कि दिसे यदि एडाल रेखाय कोनो एटा त्रिभुजर दुटा एटा बाहुर समान्तराल হয় माने एटा कि दिसे सो एटा त्रिभुज क्वेश्चन तो कि কৈছে एटा त्रिभुज लोवा ए बी सी ইয়াত कि दिसे एडाल रेखा कोनो एटा बाहुर समान्तराल बाहु केटा আছে एटा दुटा तीनटा तो एडाल रेखा लोवा एटो रेखा लैसो रेखाটো कि लैसो आमी एल रेखा इ कि হৈছে BC क्यों लैसो BC तो भूमि हिसाबे আছে সেইকাৰণে আমি BC लैसो हाँ समान्तराल হয় আৰু কি কৈছে ই আন দুটা বাহুক নিৰ্দিষ্ট বিন্দুত কাটে নিৰ্দিষ্ট বিন্দু কি হ'ব D আৰু এই বিন্দুত কাটিছে তো কি দিছে তেন্তে সেই বাহু দুটা মানে কোন বাহু দুটা AB আৰু AC একে অনুপাতত ভাগ হয় হয়টো হেৰাই গল হয় মানে একে অনুপাত মানে কি অনুপাত মানে এটো ৰেখা লৈছে ইয়াক কাটি দিলে এটো ইকুৱেল এটো ওলাইব सो आमाक कि प्रमाण कर दिसे यार पर गम पाम जे AD बाय कि दिसे BD इक्वल इफाले अनुपात आछे AE बाय CE सो मैं धुनियाके तुमलोक प्रमाण कर दिसो तुमलोके चाइ लवा क्वेश्चन इमान धुनियाके दिसे मैं केनेके लिखिसो याके एकदम सिम्पल फान्डात लिखिसो सो आमी कि करिले बस्तु लिखि जाम कि दिया आछे आमार यात दिया आछे त्रिभुज ABC ना ABC कि होय आछे L BCৰ সমান্তৰাল বাহু না যত ই মানে এটো L হা AB আৰু AC বাহু দুটাক D আৰু কোনটো বিন্দু কাটিছে এই বিন্দুত ন এই বিন্দুত কাটে बस कि কৰিছো একো বস্তু কৰা নাই চোৱাচোন যি আছে সেম বস্তু লিখিছো হয় না এতিয়া কি দিছে প্ৰমাণ কৰিব আমাক প্ৰমাণ কৰিব লাগে যে কি প্ৰমাণ কৰিব কৈছে সেই বাহু দুটা একে অনুপাতত ভাগ হয় একে অনুপাত মানে কি আছিল AD বাই BD ইকুৱেল AE বাই C এতিয়া চোৱা বাহুবিলাক মিলাবা ফার্স্ট অফ তোমালোক একদম একো ইয়াত ত্রিভুজ লেসনটো ইমানে সিম্পল ইয়াৰ না কোনো কিবা আছে না কিবা ইমানে সিম্পল এটো এটা সো ফার্স্ট টাইম এটো ৰেশিওটো চোৱা কি দিছে AD বাই BD এটো জানিলে কাম খতম কসম সে কৈছো AD চোৱা AD কিবা ট্ৰায়াঙ্গল হৈছে জানো AD ট্ৰায়াঙ্গল হৈ আছে AD বাহুত ADE ট্ৰায়াঙ্গল হৈ আছে ন ত্রিভুজ কিন্তু চোৱা এই পাপিত কি হৈ আছে पापी कैसे क्या ट्रायंगल माने सो DB कोनोबा ट्रायंगल আছে ন নাই হ্যাঁ কৰিব লাগিব এটা DB কোনো ট্রায়াঙ্গল নাই সো আমি কি কৰিম ইয়াক জয়েন কৰিব লাগিব কেনেকা ট্রায়াঙ্গল বনাবা ইয়াত জয়েন কৰিলে তো নহব সো আমি জয়েন কাট লগত কৰিম ই লগত কৰি দিয়া এটা B যদি ই লগত সংযোগ কৰো তেনহলে C কাৰ লগত সংযোগ কৰিম D লগত কিয়ন ত্ৰিভুজ উলিয়াব লাগে না ভাই সো ইমান সিম্পল ইয়াত এতিয়া সো এই ত্ৰিভুজটো কি ত্ৰিভুজ হয় এটা সমবাহু ত্ৰিভুজ হয়নে সমদ্বিবাহু হয় না বিখম বাহু মানে জানে কি তিনটা বাহু বেলেগ বেলেগ তো ইয়াত মান চান দিছে একো দিয়া নাই সো এটো কি হবে এটা বিখম বাহু যদি ত্রিভুজৰ ভ্যালু বিলাক নিদিয়ে তো সদায় গম পাবা এটো কি হয় বিখম বাহু মানে অসমান ইয়াৰ বাহু বিলাক সমান নহয় এটো সমান নহয় বাহু বিলাক তিনটা অসমান দেই সেইকাৰণে আমি কি কৰিম যেতিয়া অসমবাহু ত্রিভুজ পাম মানে বিখম বাহু ত্রিভুজ পাম সদায় কি কৰিম আমি এৰিয়া ফৰ্মুলা লম কালি কি আছিল ত্রিভুজৰ কালি হাফ ইনটু ভূমি পূৰণ উন্নতি না ভূমি পূৰণ উন্নতি এতিয়া চোৱা ADE
ভূমি কোনটো হয় AD গুড তেনেহ'লে উন্নতি কোনটো হ'ব উন্নতি আছে জানো নাই সো আমি কি কৰিম এটা লম্ব ইয়াত টানি দিয়া হ'ল ইফালে এটা লম্ব এনেকৈ টানি দিলোঁ এটো নাম যেনিবা কি দিছো P এটো নাম দিলো আমি Q এটা এই বস্তুটো নিজে কৰিছো যি বস্তু আমি নিজে কৰিম হেতু ক'ত লিখিম কনস্ট্ৰাকশন মানে কিবাত লিখিম কি কয় অঙ্কনত লিখো না সো আমি কি কৰিম অঙ্কন বুলি লিখিম কিনো কৰিছা ইয়াৰ অঙ্কনত কি আছে ন চোৱাচোন প্ৰথমতে কি কৰিলা BE আৰু কাক সংযোগ কৰিলো CD সংযোগ কৰা হল তাৰ উপৰিও আমি কি কৰিলো আৰু ভালে এইটো আৰু কি কৰিলো চোৱা AD ৰ ওপৰত কোনটো লম্ব ললো P বঢ়িয়া PE লম্ব AD আৰু কোনটো লৈছা BQ লম্ব কাৰ লৈছা A নাইস সেম সেম বলে সরি না হল এটো অঙ্কন করা হল এটো অঙ্কন করা হল বা অকা হল বা সংযোগ করা হল হল এটা প্রমাণটো যেটো উলাব প্রমাণটো মই এটো মুহাই পিনে ইয়াত কৰি দিছো তোমালোকে ধুনিয়াকে চাই লোৱা যদি কিবা বুজি নোপোৱা মানে ইমানে হুদিবা না তেতিয়া মুকু মজা লাগিব আৰু নুবুজা বস্তু হুদি থাকিবা কি মজাকে কৰি দিম চোৱা এটা মই ইয়াত কৰি দিছো চোৱা এটা কি ফৰ্মুলা আমি কি ইউজ কৰিম কেনেকা কৰিম এটো কৈছ নহয় কেনেকা চাবা দে এইবিলাক বস্তু ত্ৰিভুজত চোৱা কিমান সিম্পল এনে ভাবি ললো কি কেনেকা কৰিম ও মাই গড ইমান খতৰা আছে কেনে এটো নহয় এটো সিম্পল চোৱা AD বা BD মানে AD থকা ত্ৰিভুজটো কি আছিল বিখমবাহু গতে কি সূত্ৰ এপ্লাই কৰিবা কালিৰ সূত্ৰ তো ADB ত্ৰিভুজ চোৱা মানে আমি কি লম ত্ৰিভুজ AD এর কালি উলিয়াই দিয়া না কি আছে না হাফ ইনটু কালি কি আছিল ভূমি পূরণ উন্নতি এতে হাফ হাফ থাকক ভূমি কোনটো হয় ADE বুলি কৈছে ADE ভূমি হৈছে AD এতিয়া উন্নতি চোৱা কোনটো হয় গুড AD উন্নতি PE দিস ইকুয়েশন 1 এগেইন আৰু কি হ'ব একেদৰে কি হ'ব একেদৰে নি দেখো ত্রিভুজ কি লম আৰু এটা চোৱা AD ৰ তলত কি আছে BD তেনেহলে BD ত্রিভুজ কি আছে BD ভূমি ত্রিভুজ আছে BDE বা DBE একেদৰে কি হ'ব ত্রিভুজ BD এর কালি ইয়াৰ কালি কি হয় হাফ পূরণ ভূমি কোনটো হয় BD ইনটু উন্নতি এতিয়া চোৱা ইয়াত উন্নতি আছে জানো এটো চোৱা DBE ইয়াত কৰবাত উন্নতি আছে জানো এটো নহয় আগতে এটো ইয়াৰ সংযোগ হয় এই ত্রিভুজ উন্নতি আছে জানো নাই তো এটো চোৱা এটো কোনটো ফালৰ কোনটো সাইডৰ লেফট নে ৰাইট সাইডৰ লেফট সাইডৰ সো লেফট সাইডৰ কাৰণে আমি এই বাহু লৈছিলো নাই ইয়াৰ উন্নতি কোনটো হয় PE সো ইয়াৰো কি হ'ব সেম একে হ'ব PE সিম্পল ইয়াৰ কিবা একো নাই গতিকে এটো কি হ'ব PE এটো ইকুয়েশন 2 হল তো জয়েন আছে হা এতিয়া চোৱা ইয়াত কি হৈ আছে অনুপাতটো কি হৈছে অনুপাত মানে হৰণ হৈ আছে হয় না AD আপন কি হৈ আছে BD না আপন মানে এনে হৰণ হৈ আছে নাই হৰণ হৈ আছে মানে আমি কি কৰিম যেটো ইকুয়েশন পাইছো আমি কি কৰিম সমীকৰণ দেই সমীকৰণ 1 হৰণ 2 কৰিলে এটো কৰিলে কি পাম এতিয়া চোৱা কিনো পাবা ইয়াত কি আছে ত্রিভুজ ADE এটো এখন ধোকা দিছে দেই ত্রিভুজ ADE এর কালি আপন কি হ'ব আৰু এটা কি আছে ত্রিভুজ BDE এর কালি ইয়াৰ কালি কি পাইছিলা হাফ ইনটু ভূমি মানে AD ইনটু P ইয়াতো কি হ'ব হাফ ইনটু BDE চোৱা BDE কি আছিল BD নহয় আকৌ দেই BD বুলি নকবা এটো আৰু এটো কাটি দিয়া এটো আৰু এটো কাটি দিয়া কি থাকি গল ইয়াতে লিখি দিছো জায়গা নাই ইফালে অকমান বোর্ডটো অকমান দুখিয়া টাইপৰ হৈ আছে হা সো AD আপন কি হ'ব BD এটো অকমান মুহাৰি দিউ যা এতিয়া নালাগে আমাক এটো সমীকৰণ 3 হল কাম খতমে হল একেদৰে চোৱা একেদৰে আখৰ নাচাবা খালি কনসেপ্ট ক্লিয়াৰ কৰিবা এটো হৈ গল এটো উলাব কিবা এটা উলাব উলালেই চোন কি উলাব আছে না
এতিয়া চোৱা ই আপোন চি কৈছে ই এ ই বাই চি ই এতিয়া এ ই মানে কোনটো হ'ব এ ই ডি ট্ৰায়াঙ্গল চোৱা তেনেহ'লে কি হ'ব ত্ৰিভুজ এ ই ডিৰ কালি ডিভাইডেড এতিয়া আকৌ এইবিলাক উলিয়াই থাকিব নালাগে দৰকাৰ নাই টাইম ৱেষ্ট হ'ব এনে টাইম ৱেষ্ট হা এইবিলাক উলিয়াই থাকিব নালাগে ডাইৰেক্ট কৈ দিয়ে কিয়নো দেখুৱালাইচোন এইটো দেখুৱাৰ লগে লগে যেনেকুৱাই নাচাওক কিয় তোমালোকৰ বুজি পাব এনেকৈ আহিছে বুলি আৰু এটা ত্ৰিভুজ কি ল'বা এ ই ডি হৈ গ'ল এতিয়া আৰু এটা ই চি ডি তো ত্ৰিভুজ ই চি ডিৰ কালি এইটোতে কি পাবানো যদি চোৱা যেতিয়া আমি এ ডি ই বাই বি ডি ই কৰিছিলোঁ এ ডি ই বাই এইটো বি ডি ই কৰিছিলোঁ তেতিয়া এইটো এ ডিৰ সমান ডি ই পাইছিলোঁ ডি বি পাইছিলোঁ আকৌ যদি আমি এ ই ডি আৰু চি ই চি ডি কৰোঁ তেতিয়া কি পাম এ ই বাই কি পাম চি এইটো সমীকৰণ কিমান ল'বা 4 এতিয়া চোৱা এতেকে সমীকৰণ 3 আৰু 4 পৰা ইয়াৰ পৰা কি নোলাব এতিয়া চোৱা মিলাই লোৱা 3 কি আছে এ ডি আপোন কি আছে বি ডি আৰু ইয়াত কি আছে এ আপোন চি উলিয়াব কি দিছিলে ইয়াকে দিছিলে তো প্ৰমাণ হৈ গ'ল তো আজিলৈ থাকক এইটো এটা প্ৰমাণ কৰি দিছোঁ এইটো অকণমান আহিব টাইপৰ আছে এবাৰ ন আহিবলগীয়া টাইপৰ নিচিনা লাগিছে অলপ তো ভালকৈ কৰি লোৱা আৰু কিবা বুজি নোপোৱা আছে ইয়াত একো নাই এনে চাবা ইয়াৰ মনত থাকি যাব কি আছে ন কাম খতম তো আজিলৈ থাকক থেংক ইউ পুৰা ছাপোৰ্ট কৰি থাকা মোক মই তোমালোকক ইমান ইণ্টাৰেষ্টিং কিবা আনি দিম মজা আহিব পাৰিছোঁ